ৰাস্তাত দেখিলোঁ নেদেখা মানুহজনক তাই ফুৰাবলৈ নিয়ে নে ফুৰাবলৈ ফুৰাবলৈ নিয়ে চোৱা নাই ক না ফুৰাবলৈ নিয়ে চোৱা নাই সিহঁতৰ ঘৰলৈ গৈ এবাৰ যোৱা নাই এই বেটি কি হৈছিলে কি মই কি কৰোঁ বিয়াখন তইহে ঠিক কৰিছোঁ মই ঠিক কৰিছোঁ মানে তই সন্মতি দিছিল সন্মতি মই সন্মতি দিছিলোঁ মই সন্মতি দিয়া নিদিয়াক লৈ তই কেতিয়াবা মোক সোমাইছিলা কথালৈ লৈ গ'লি সিহঁতৰ আৰু বিয়াখন ঠিক কৰি থওঁ এবাৰ কথাই প্ৰয়োজন অনুভৱ নকৰি মই কি বিচাৰোঁ মোৰ পচন্দ কি অপচন্দ কৰিবলৈ ছোৱালী নেকি কেনেকুৱা ছোৱালী কিমান ভাল কিমান ধুনীয়া কি ক'ত কিয় বিখ্যাত এইবোৰ চলাৰ মোক কোনো প্ৰয়োজন নাই মাল্টিনেশ্যনেল কোম্পানীত চাকৰিত জইন কৰিম মোৰ লাভত এনেকুৱা ছোৱালী একো মেটাৰ নকৰে চিঠি বিলোৱা হৈছে মানুহ নালাগে গৈছে বিয়া নহ'লে দুইখন ঘৰ লাজত পৰিব আৰু মই কি লাজত নপৰিম এনেকুৱা কৰি ঢেকাৰী ছোৱালী গোটাই জীৱন টানি নাথাকিম মই এটা মোবাইল ছ'চাইটি আগত মই কেনেকৈ চিনাকি কৰি দিম যে তাই মোৰ ৱাইফ তই যাক ঢেকেৰী বুলি কৈছ নহয় তই যাক ঢেকেৰী বুলি কৈছ নহয় সিহঁতৰ ঘৰটো তোৰ শৈশৱটো পাৰ হৈছে হয়তো তাক চলাই ঘূৰিব ইমানে ঘৰলৈ নাহো মই না সৌকান সিংহতে আনন্দতে পাৰিছে তো পাৰিছে মানি আছো মোৰ শৈশৱটো সেইখন ঘৰতে পাৰ হৈছে কিন্তু মোৰ যৌৱনটো বা সেইখন ঘৰত বিষয় চলি নেকি তোকে পচন্দ অপচন্দ একো গুৰুত্ব নাই আজীৱন নেকি নিকিৰা গোলাম হৈ থাকিব একদম চুকাই তোৰ কথা নাচি থাকিম মই ডাঙৰ কথা ক'ব পৰা হৈ গৈছে তাই এগুলো তোর কথা নহয় কোনে শিকাইছে তোক কোনে শিকাইছে তোক কথা বলেও শুনো মোৰ মনৰ কথা এইবিলাক নগলো তাই খিৰিকি খুলি আৰু তাইক খুন্দাই দিছে মগজু কি কৈছে স্বাধীন হোৱাৰ কথা কৈছে আজি ইমান দিনে মন মগজু তাই কটাই ভৰি কষ্ট ৰাখিছে কটাকিটা বন্ধু কৰি তুলিছে সেই বন্ধু অৱস্থাৰ পৰা মন মগজু দুটা অলপ মুক্ত হ'ব খুজিছে অলপ স্বাধীন হ'ব খুজিছে কোনে তোক ভৰি কষ্ট পাইছে নিজক খুলিছা উত্তৰ পাইছে আৰু এটা কথা মই এজনী ছোৱালীক ভাল পাওঁ বৰষা নাম তাই আমি কোন কাম বিচাৰিব জানিবি তই আমি আগ্ৰহে মানছে তই যদি মহান ভাই কৰি যাবলৈ বাচি কৰি আৰু যদি কেনেবাকৈ দেৱব্ৰতৰ ভাই কৰি তেতিয়াহ'লে আজীৱন আমাৰ হাতত দেখুৱাই দেৱব্ৰতৰ হাতে আমি কামবোৰ কৰি যাম মন খুলাই পাৰিছে তাৰ তোৰ পিছত হৈ লগতে আমি কামবোৰ কৰি যাম দাদা সারা ইহাতে কেনে বাইছে সারা কোন দাদা কি দাদা তো গ্যাস তো হল হবে কিবা নতুন লাগিছে তো কি নতুন কি আর বুঝা কি দাদা ভাই নাটক আরম্ভ করছে দিলাম ওই দেখছি না 100% না পাও আপনি কোন রেকর্ড নাই আমার না সব তেতিয়াহ'লে ইয়াক তিহক কথা মাৰিব পাৰোঁ না কি আহে যায় মাৰিব না এনেকুৱা ল'ৰাটো বহুত আছে ধৰি আনা মাৰি গলা মোৰে কোৱাই না তুমি আগে জব পঠাব জহন্ন দাদা আৰু মানে কি সঁচাকে দেৱব্ৰত একো নহয় নেকি ইয়াক মুকলি কৰি দিব পাৰি নাই নোৱাৰি তাৰমানে চিক্ৰেট জেগাত কৰি পাতো জানিলে এটা ওলাই গৈ এই লাফা কৰি দিব পাৰে কাকো নকয় একো নকওঁ আপোনাৰ চাৰ্টিফিকেট পিছত ব্যৱহাৰ কৰক তাক সঙ্গে পাই যাওক আমি কোন দাদা বলি দেব আর বুঝে দিছে আপনি সব সব টাইমত কাম লাগিব আপুনি বিজ্ঞাপনটো আনি নিদিয়া হ'লে এই চাকৰিটো মোৰ কাৰণে সম্ভৱ নহ'লহেঁতেন আৰু এতিয়া এই চাকৰিটো মোৰ কাৰণে এটা
ডাঙৰ সকাহ এতিয়া ৰৈ থাকিব নালাগে তোমাৰ ভনীয়া শান্তিনিকেতনলৈ যাম বুলি কৈছিল নহয় পঠিয়াই দিয়া আৰু এটা কাম কৰিবা ঘৰটো অকণমান মেৰামত কৰি লোৱা প্ৰত্যেকগৰাকী মহিলাৰে এটা ভাল ঘৰত বাস কৰাৰ ইচ্ছা থাকে তোমাৰ মাৰ আৰু আছে সেই ইচ্ছা তোমাৰ মাৰ আৰু আছে ইচ্ছাই গৈ আছে তুমি এতিয়া যোৱা কৰিব এইখন এখন জাজৰ ইয়াত যেতিয়া তেতিয়া যিকোনো মানুহ প্ৰৱেশ কৰি কথাৰ নহলা নাই কৰিব ফুৰিবলৈ কি চাকৰি পোৱাৰ খবৰ দিবলৈ আহিছে চাকৰি দিবলৈ এই পোৱা নাই আৰু আজিলৈকে দাদাই মোক যি কৰিবলৈ কৈছে মই তাকে কৰিছোঁ কিন্তু আমি এইটো নহয় যে যিকোনো এজনী ছোৱালী আনিব ডিঙি দৰমাই দিব তুমি দাদাৰ কথা ইমান বেয়াকৈ কিয় ক'বা কোৱাচোন কাৰণ তেনে দয়াবান মানুহৰ লগত মই চলি আছো তেওঁলোকৰ দয়া মমতাৰ আঁৰত কি কি লুকাই থাকে সেইবোৰ মই গম পাওঁ তেওঁলোকৰ লগত যুঁজ দি আহিব পাৰিছো কাৰণে আজি তোমাৰ লগত মই এনেকৈ মুকলি মনেৰে কথা পাতিব বিচাৰিছো আৰু মই মোৰ সন্মুখত থিয় হৈ থকা মানুহজন স্বাধীন এনিৱেজ ছোৱালীজনী ধুনীয়া কোন ছোৱালী যাৰ লগত তোমাৰ বিয়া ঠিক আছে ইয়াত ঠিক হোৱাৰ পাছৰ পৰা মই কিয় নগ'লে চোৱাই দাদাই কথাইছিল মই কিন্তু চোৱা তুমি যাবা কেনেকৈ মোৰ দৰে এজনী গ্লেমাৰাছ ছোৱালী তোমাৰ ওচৰত তুমি যাবা কেনেকৈ যে তোমাক হেঁপাহ কোনোবাই মৰম দিব পাৰিব স্বাধীনতা দিব পাৰিব মুক্তি দিব পাৰিব এনে এজনী ছোৱালী আহি তুমি অন্য এজনী ছোৱালীৰ কাষত যাবা কেনেকৈ কি হ'ল বাৰু তুমি একো নকলা যে তুমি চাগে ভাবিছা মই অলপ বেছি কৰিছোঁ খালি মই বহুমূলীয়া সময় মই নষ্ট কৰিছোঁ নাযাবা প্লিজ ইমানেই সাহস সোমোৱাই দিছে যে তুমি মোৰ আগত কান্দত কৰি থাকিলেও ভয় নালাগে দুচকুমুখী মই মোৰ দাদাক স্মৰণ কৰোঁ আৰু এটাই এটা অপৰাধী আপুনি কৈ থকা নাই আপোনালোকে গতিকে ঠাণ্ডা মগজুৰে কথাবিলাক ভাবিবলৈ চেষ্টা কৰক ঠাণ্ডা মগজুৰে আপুনি ভাব বেয়া কামবোৰ এৰিব নে মই এৰিব লাগে হ'ব এখন আৰম্ভ হৈ গ'ল দেৰি হ'ল নেকি আহোঁতে ভালেই চবেই মোক দুখিব পাৰে কিন্তু এইবোৰ চব তোৰ কাৰণে হৈছে না তই পিছ নাভাবি লোৱা এটা সিদ্ধান্তৰ কাৰণে আজি এজনী ছোৱালী মৰি থাকে তোৰ লেখা নোহোৱা মুখখনৰ কাৰণে বৰষাই আজি মোক বেয়া পাই গুচি গ'ল তই এটা হত্যাকাৰী হ'ল You are a killer! Yes! You are a killer! নকবা ভাল পাওঁ বুদ্ধি মোক চিঞৰি কোৱা নামৰে লাহেকৈ নলবা বেকতে জলদিকৈ খাবতে बोला দুটামান কথা বলো
ধুবুৰী বাংলাদেশ এটা টেলিফোন আছে নাম্বাৰটো বৰ ইয়াৰ নাম্বাৰটো তুমি মোক ফোন কৰিবা কবা কেতিয়া আহিবা ধুবুৰী কেতিয়া ধুবুৰী যাব তুমি কোৱা মতে তোমাক মই লগ কৰিম কিয় ৰাখিবি না ইয়াতে ক'বলে যে বিছানা পঞ্চি ঘৰেও মই ৰং সঙ্গে গাড়ী নহয় আর বিকাশ গাড়ী পাছে পাছে দৌৰি ফুৰা কুকুৰ নহয় মাদৰি বিকাশৰ মোৰ সংসাৰখন এখন ঠেলা গাড়ীহে হ'ব 뭐래 이제 뭐래 이 깨지 해가지고 말고 안돼 너도 갈리자 이거라 কুকুৰে পাছে পাছে